আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আসামিজ জিকেৰ আসাম স্পৰ্টছ পাৰ্ট 2 ইতিমধ্যে আমি আগৰ ভিডিঅ'ত আসাম স্পৰ্টছ পাৰ্ট 1 টো আলোচনা কৰিছো আপোনালোকে যদি কোনোবাই পাৰ্ট 1 মিছ কৰিছে তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া হৈছে আপোনালোকে তাৰ পৰা চেক কৰি ল'ব পাৰিব আমি আৰম্ভ কৰিছো আজিৰ প্ৰথম প্ৰশ্নটোৰে হৈতে Question number 1 In which city the first stadium of Assam was built অসমৰ কোন ঠাইত প্ৰথম ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল Option A Jorhat, Option B Guwahati, Option C Dhemaji and Option D Golaghat. শুদ্ধ উত্তৰ হৈছে Option A Jorhat district. Jorhat stadium হৈছে অসমৰ আটাইতকৈ পুৰণি ষ্টেডিয়াম য'ত একেলগে 12,000তকৈ অধিক দৰ্শকে খেল উপভোগ কৰিব পাৰে। এই Jorhat ষ্টেডিয়ামত বিশেষকৈ ক্ৰিকেট আৰু ফুটবল খেল অনুষ্ঠিত হয়। অসমৰ প্ৰথমখন ৰঞ্জি ট্ৰফি খেল এই Jorhat ষ্টেডিয়ামতে অনুষ্ঠিত হৈছিল 1949-50 Question number 2 Ahatguri is famous for which sport অসমৰ মৰিগাঁও জিলাত আহতগুৰি নামেৰে এখন ঠাই আছে আৰু এই আহতগুৰি নামৰ ঠাইখনত প্ৰতি বছৰে এবিধ বিশেষ খেল অনুষ্ঠিত কৰা হয় ইয়াতে আমাক অপচন 4টা দিছে এই অপচন 4টাৰ ভিতৰত কোনটো খেল আহতগুৰিত অনুষ্ঠিত হয় আমি উত্তৰ দিব লাগে অপচন কেইটা হৈছে অপচন এ বুলবুলি ফাইট অপচন বি এলিফেন্ট ফাইট অপচন সি বাফেলো ফাইট এণ্ড অপচন ডি কক ফাইট ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি বাফেলো ফাইট অসমৰ আহতগুৰি নামৰ ঠাইখন হৈছে মহযুঁজৰ কাৰণে অতিকে বিখ্যাত আৰু 1972 চনৰ পৰাই এই আহতগুৰি ঠাইখনত মহযুঁজ চলি আহিছে এই মহযুঁজৰ বাবে প্ৰায় 6 মাহমান আগৰ পৰাই মহবিলাকৰ প্ৰস্তুতি কৰা হয় আৰু এই খেলখনত দুটা মহৰ মাজত যেতিয়া যুঁজ হয় আৰু পলাই যোৱা মহতক লুজাৰ হিচাপে ধৰা হয় Question number 3 Who is the first sports ambassador of Assam অসমৰ প্ৰথম স্পৰ্টছ এম্বেছাডৰ কোন হয় অপচন এ অংকুশিতা বড়ো অপচন বি শিৱা থাপ্পা অপচন সি হিমা দাস এণ্ড অপচন ডি লাভলিনা বৰগোহাঁই শুদ্ধ উত্তৰ হৈছে অপচন সি হিমা দাস IAAF World Under-20 Athletics Championshipত গোল্ড মেডেল লাভ কৰা হিমা দাস হৈছে অসমৰ প্ৰথম স্পৰ্টছ এম্বেছাডৰ 2018 চনত অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে হিমা দাসক অসমৰ প্ৰথম স্পৰ্টছ এম্বেছাডৰ বা ক্ৰীড়া ৰাষ্ট্ৰদূত হিচাপে ঘোষণা কৰে Question number 4 Which was the first sports organization of Assam অসমৰ প্ৰথমটো স্পৰ্টছ অৰ্গেনাইজেশ্যন বা ক্ৰীড়া সংগঠনৰ নাম কি Option A Assam Football Association Option B Jorhat District Sports Association Option C All Assam Tennis Association and Option D All Assam Hockey Association এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে Option B Jorhat District Sports Association Jorhat District Sports Association খেলপথাৰখন 1915 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই খেলপথাৰখনত একেলগে 10,000তকৈ অধিক জনতা সমাগম হোৱাৰ কেপাচিটি আছে এই খেলপথাৰখনত ক্ৰিকেট আৰু ফুটবলকে আদি কৰি বিভিন্ন ধৰণৰ এক্সিবিশন বুক ফেয়াৰ ইত্যাদিও মাজে সময়ে অনুষ্ঠিত হৈ থাকে Question number 5 Where the first Ranji Trophy match held in Assam অসমত প্ৰথম ৰঞ্জি ট্ৰফি প্ৰতিযোগিতা ক'ত হৈছিল অপচন এ Jorhat অপচন বি গোলাঘাট অপচন সি শিৱসাগৰ এণ্ড অপচন ডি গোৱালপাৰা আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন এ Jorhat ডিষ্ট্ৰিক্ট অসমত প্ৰথম ৰঞ্জি ট্ৰফি মেটছখন Jorhat ষ্টেডিয়ামত 1949-50 চনত অনুষ্ঠিত হৈছিল আৰু উত্তৰ পূৰ্বাঞ্চলকে আদি কৰি ভাৰতবৰ্ষৰ বাকী ৰাজ্যসমূহৰ বাবে Jorhatৰ ফুটবল প্ৰতিযোগিতাৰ অন্যতম আকৰ্ষণ হৈছে ATPA Shield Question number 6 Whose birthday is celebrated as Abhiruchi Sports Day in Assam অসমত কোনগৰাকী খেলুৱৈৰ জন্মদিনটো অভিৰুচি স্পৰ্টছ ডে হিচাপে পালন কৰা হয় অপচন এ শিৱা থাপ্পা অপচন বি অংকুশিতা বড়ো অপচন সি হিমা দাস এণ্ড অপচন ডি ভোগেশ্বৰ বৰুৱা শুদ্ধ উত্তৰ হৈছে অপচন ডি ভোগেশ্বৰ বৰুৱা কিংবদন্তি ক্ৰীড়াবিদ তথা অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে 3 ছেপ্টেম্বৰ তাৰিখটো অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় তেখেত হৈছে ইন্টাৰনেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোল্ড মেডেল লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ Question number 7 Who is the first Assamese woman to win Arjuna Award অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন অপচন এ হিমা দাস অপচন বি লাভলিনা বৰগোহাঁই
অপশ্যন চি মনালিসা বৰুৱা এণ্ড অপশ্যন ডি টায়াবুন নিশা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মনালিসা বৰুৱা অৰ্জুন বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া ব্যক্তি আৰু প্ৰথমগৰাকী মহিলা হৈছে মনালিসা বৰুৱা তেখেত হৈছে অসমৰ এগৰাকী প্ৰসিদ্ধ টেনিছ খেলুৱৈ আৰু তেখেতে 1987ত ভাৰত চৰকাৰৰ পৰা এই অৰ্জুন বঁটা লাভ কৰিছিল Question number 8 Which team wins the Bordoloi Trophy Cup in 2021 2021 বৰ্ষত Bordoloi Trophy Cup কোনটো দলে লাভ কৰিছিল অপশ্যন এ অল ইণ্ডিয়া এফচি অপশ্যন বি Assam State Electricity Board SC অপশ্যন চি মোহাম্মডিয়ান স্পৰ্টিং ক্লাব এণ্ড অপশ্যন ডি আৰিয়ান FC ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি Assam State Electricity Board SC বৰদলৈ ট্ৰফি বা লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি হৈছে গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন প্ৰিমিয়াৰ বাৰ্ষিক ফুটবল প্ৰতিযোগিতা এই প্ৰতিযোগিতাখন প্ৰথম 1952ত অনুষ্ঠিত হৈছিল আৰু 2021 বৰ্ষত আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ডে পঞ্চম বাৰৰ বাবে এই টুৰ্নামেণ্ট জয়ী কৰে Question number 9 In which year the National Games of India was held in Assam অসমত National Games কেতিয়া অনুষ্ঠিত হৈছিল অপশ্যন এ 2001 অপশ্যন বি 2007 অপশ্যন চি 2004 এণ্ড অপশ্যন ডি 2018 শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 2007 অসমত 33 সংখ্যক নেশ্যনেল গেমছ 2007 চনত অনুষ্ঠিত হৈছিল আৰু এই খেলখন 9 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈ গুৱাহাটীত হৈছিল Question number 10 In which place third Khelo India Youth Games was held third Khelo India Youth Games ক'ত অনুষ্ঠিত হৈছিল অপশ্যন এ গুৱাহাটী অপশ্যন বি চণ্ডীগড় অপশ্যন চি বাংগালোৰ এণ্ড অপশ্যন ডি পুনে আৰু শুদ্ধ উত্তৰ হয়তো ইয়াৰ প্ৰায় সকলোৱে জানে যিহেতু আমি অসমৰ বিষয়ে আলোচনা কৰি আছো আসাম স্পৰ্টছ পাৰ্ট 2 আলোচনা কৰি আছো গতিকে ইয়াৰ উত্তৰ নিশ্চয় অসম গুৱাহাটী হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ The third Khelo India Youth Games খন অসমৰ গুৱাহাটীত 2020 চনৰ 10 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ অনুষ্ঠিত হৈছিল আৰু এই অনুষ্ঠানত 20টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত হৈছিল আন্ডাৰ 17 এণ্ড আন্ডাৰ 21 কেটেগৰিজত মানে 21 বছৰ অনুৰ্ধৰ মাজত খেলখন অনুষ্ঠিত হৈছিল Question number 11 Ankushita Boro won gold medal in boxing in which kg category at the AIBA Youth Women's World Boxing Championship. অসমৰ অংকুশিতা বড়োৱে AIBA Youth Women's World Boxing Championshipত কিমান কেজি শাখাত গোল্ড মেডেল বা সোণৰ পদক লাভ কৰিছিল অপশ্যন এ 56 কেজি অপশ্যন বি 68 কেজি অপশ্যন চি 64 এণ্ড অপশ্যন ডি 72 কেজি শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 64 কেজি অসমৰ অংকুশিতা বড়োৱে 2017 চনত AIBA World Youth Women's Boxing Championshipৰ লাইট ৱেলটাৰৱেইট 64 কেটেগৰীত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল তদুপৰি অংকুশিতা বড়োৱে 2017 চনৰ এই মেটছখনত দ্য বেষ্ট বক্সাৰ টাইটেল লাভ কৰিছিল Question number 12 What was the name of the first sports novel in Assamese? অসমীয়া ভাষাত প্ৰথম ক্ৰীড়াভিত্তিক উপন্যাস কোনখন অপশ্যন এ মাৰাডোনা অপশ্যন বি শচীন অপশ্যন চি আকাংক্ষাৰ আটলান্টিক এণ্ড অপশ্যন ডি কলিজাৰ আই শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আকাংক্ষাৰ আটলান্টিক Question number 13 Who was the editor of Abhiruchi magazine? অভিৰুচি আলোচনীখনৰ সম্পাদক কোন আছিল অপশ্যন এ হোমেন বৰগোহাঞি অপশ্যন বি বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী অপশ্যন চি যুগললোচন দাস এণ্ড অপশ্যন ডি প্ৰদীপ বৰুৱা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী তেখেত হৈছে অভিৰুচি আলোচনীখনৰ সম্পাদক এই অভিৰুচি আলোচনীখন হৈছে অসমৰ ক্ৰীড়া জগতৰ এটি চিনাকি নাম অভিৰুচি আলোচনীখনৰ স্বত্বাধিকাৰী বলেন চক্ৰৱৰ্তীয়ে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ স্মৃতি সঞ্জীৱিত কৰি ৰাখিবলৈ অভিৰুচি আলোচনীখনৰ শুভ উদ্বোধন কৰে Question number 14 In which year the Assam Football Association was established? অসম ফুটবল এছ'চিয়েশ্যন কেতিয়া প্ৰতিষ্ঠা হৈছিল অপশ্যন এ 1946 অপশ্যন বি 1933 অপশ্যন চি 1948 এণ্ড অপশ্যন ডি 1952 শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1946 অসম ফুটবল সন্থা হৈছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সৈতে জড়িত
আৰু এই অসম ফুটবল সন্থা বা আসাম ফুটবল এছ'চিয়েশ্যনে অসমৰ মেন্স এণ্ড ওমেন্স ফুটবল টিমছ দুইটাকে প্ৰতিনিধিত্ব কৰে আৰু এই অসম ফুটবল এছ'চিয়েশ্যনৰ বৰ্তমানৰ সভাপতি হৈছে নৱকুমাৰ দলে আৰু সম্পাদক হৈছে হেমেন্দ্ৰনাথ ব্ৰহ্মা আমাৰ আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 15 ইন হুইচ স্পৰ্ট ডিড লাভলিনা বৰগোহাঁই উইন দ্য মেজৰ ধ্যানচাঁদ খেল ৰত্ন এৱাৰ্ড ইন 2021 2021 বৰ্ষত লাভলিনা বৰগোহাঁয়ে কোনটো খেলৰ বাবে ধ্যানচাঁদ খেল ৰত্ন এৱাৰ্ড লাভ কৰিছিল অপশ্যন এ হকী অপশ্যন বি বক্সিং অপশ্যন সি টেনিছ এণ্ড অপশ্যন ডি ৱেইট লিফটিং শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বক্সিং টকিঅ' অলিম্পিক 2020ত ব্ৰঞ্জ মেডেলেৰে অসমলৈ সন্মান কঢ়িয়াই অনা লাভলিনা বৰগোহাঁইক বক্সিঙৰ বাবে বা বক্সিং খেলৰ বাবে 2021 বৰ্ষৰ ধ্যানচাঁদ খেলৰত্ন এৱাৰ্ড প্ৰদান কৰা হয় আৰু এই সন্মানটি তেখেতক ৰাষ্ট্ৰপতি ভৱনত ভাৰতবৰ্ষৰ সন্মানীয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দদেৱে প্ৰদান কৰিছিল TheFabulousFairy ইউটিউব চেনেলত আপলোড কৰা আসাম স্পৰ্টছ Part-2 ভিডিঅ'টো আজিলৈ এইখিনিতেই আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি আমাক কমেন্ট বক্সত জনাব আৰু লগতে অসমৰ যিসকল পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোক সকলোৰে সহায় হোৱাকৈ ভিডিঅ'টো শেয়াৰ কৰি দিয়ে যেন লগতে আমাৰ চেনেলত আজি যদি আপোনালোক কোনোবা নতুনকৈ আহিছে বা চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে যেন যাতে আমাৰ নেক্সট ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে আপোনালোকৰ মোবাইলত পাই যায় ধন্যবাদ